মনে কাঢ়ি নিলে বাৰু চলে প্ৰেমৰ কি ধৈৰ্য বাবু মনে কাঢ়ি নিলে বাৰু চলে প্ৰেমৰ কি ধৈৰ্য মই লাজতে কৈ পুত্ৰময় লাচিত আহোম সেনাৰ মুখ্য সেনাধ্যক্ষময় লাচিত বৰফুকন 1622 চনত জন্ম মোৰ চৰাইদেউত স্বৰ্গদেউ ৰণলৈ যোৱা স্বৰ্গদেউ এই ৰণৰ বাবে আমি এতিয়াও প্ৰস্তুত হোৱা নাই কি ক'লা হয় স্বৰ্গদেউ কেৱল আমাৰ 10,000 সৈনিকেৰে মোগলৰ এই সৈন্যক ভেটা দিয়াটো অসম্ভৱ এই অসম্ভৱ মোগলৰ আছে সহস্ৰাধিক অশ্বাৰোহী সেনা আৰু মোৰ হাতত আছে শক্তিশালী আহোমৰ সেনা আপুনি বুজিব যত্ন কৰক লাচিত তুমি যদি ৰণলৈ নোযোৱা সোমাই থাকা আনিমি টিমা ফ্ৰী দুগুণকে স্বৰ্গদেশ্বৰ মই মানা কৰাৰ পিছতো স্বৰ্গদেৱে কেৱল 10,000 সৈনিক মোগলৰ সৈতে যুঁজিবলৈ পঠিয়াই দিলে ফলত নিশাটোৰ ভিতৰত গড় সাজিবলৈ মই নিৰ্দেশ দিছিলোঁ আৰু সেই কামৰ দায়িত্ব দিছিলোঁ মই মোৰ ঘুমাই দিওঁ সোনকালে কৰা সোনকালে লাচিতৰ আদেশ নিশাটোৰ ভিতৰত গড় সাজি উলিয়াব লাগিব সোনকালে তোমালোকে কি চাই আছা হাৰ্দিক মোৰ পিয়া লাগিছে আৰে উঠা লাচিতে এইদৰে দেখা পালে সৰ্বনাশ হ'ব ভগৰ পিছত আমি আকৌ কামত ধৰিম এয়া কি ৰাতিপুৱা হ'ল গৰম কামিত সম্পূৰ্ণ আৰু অনুসৰি কৰিম সোমাই দিওঁ এইবোৰ কি হৈছে কিয় এতিয়া অধাৰুৱা হৈছে ঘৰৰ কাম মানে কি ভাগিন সকলোৱে ভোকে লেবেজান হৈ পৰিছে ভাগৰ মাৰাৰ পাছত বৰ বাধা কাম হৈ যাব নিশ্চিন্তভাৱে থাকা তুমি কথাটো বুজা নাই মোমাইদেউ এই নিশাটোৰ ভিতৰত যদি আমি ঘৰ সাজিব নোৱাৰোঁ তেতিয়াহ'লে মোগল আহি আমাক আক্ৰমণ কৰিব আৰু গুৱাহাটীত যদি মোগল ভেটিব নোৱাৰে এই মোগল সমগ্ৰ অসম দখল কৰি ল'ব আৰু আমি অসম আৰু অসমীয়াই মোগলৰ তলতীয়া হ'ব লাগিব আৰু এইটো লাচিতে কিতাপৰ দায়িত্ব পালন নকৰিলা শাস্তিৰ বাবে হাত জোৰা মোমাইদেউ তুমি মোৰ আপোন মোমাইদেউ হ'ব জানো মোৰ আপোন মোমাইদেউ তুমি মোক কিন্তু অনিচ্ছা সত্ত্বেও তোমাক মই শাস্তি দিবই লাগিব মোমাইদেউ নহ'লে যে গৰমকাৰ অসম্পূৰ্ণ হৈ থাকিব মোগলক ভেটিব নোৱাৰো তুমি মোৰ আপোন ক্ষমা কৰিবা মোক দয়া নাই ক্ষমা নাই দেশতকৈ মোৰ মোমাই মই অনিচ্ছা সত্ত্বেও নিজৰ মোমাক হত্যা কৰিবলগীয়া হ'ল মোমাইদেউ মই নিজৰ স্বাৰ্থৰ বাবে তোমাক হত্যা কৰা নাই দেশৰ বাবে জাতিটোৰ বাবে তোমাক হত্যা কৰিবলগীয়া হ'ল আপোন মোমাইদেউক মই হত্যা কৰিবলগীয়া হ'ল জাতিটোৰ বাবে মোমাইদেউ তোমাৰ মৃত্যু অথলে নাযায় কেৱল তুমি মোক ক্ষমা কৰিবা মোমাইদেউ তুমি মোক ক্ষমা কৰিবা স্বাগতম ৰামসিংহ তুমি ভাবিছা লাচিত নৰিয়াপাতিত পৰি আছে এই সুযোগতে অসম দখল কৰি ভুল ভাবিছা লাচিতৰ দেহৰীয়া পাতি এৰি আহিছে আই বাতৰিৰ বাবে সকলোকে স্বাৰ্থৰ বাবে আগবাঢ়ি অহা
হেংদাং তুলি লোৱা মোগলৰ ওপৰত জঁপিয়াই পৰা আক্ৰমণ লাচিত সাৱধান এই Laser ding, itu yang nasi alam ini dong nanti kok. Kok minta klaim lah betul. কিমানবাৰে ঘূৰাই পঠাম হেংদাঙৰ গোবৰ আজি নৰিয়া কৰে এই লাচিতে আখোম মোগল খেদি পঠালে আজি এই লাচিত নাথাকিল কি হ'ল হেজাৰ হেজাৰ লাখ লাখ লাচিত এতিয়াও অসমত আছে যেতিয়া আইমান বিপদ হয় প্ৰতিগৰাকী লাচিতে হাতত হেংদাং লৈ উঠি আহিব লাগিব প্ৰয়োজন হ'লে নিজৰ জীৱন দান দিবলৈ কুণ্ঠাবোধ কৰিব নালাগিব এয়া লাচিতৰ আহ্বান লাচিত আছিল লাচিত আছে লাচিত চিৰদিন থাকিব জয় লাচিত জয় জয় লাচিত জয় জয় লাচিত জয় ইয়া লাচিতৰ জয় নহয় আমাৰ জয় অসমৰ জয় অসমীয়াৰ জয় কোৱা জয় অসমীয়া জয় জয় অসমীয়া জয় জয় অসম জয় অখনাই নাম লোৱালুই কৰিয়া থকা দল অখনাই নাম লোৱালুই কৰিয়া থকা দল Kenal ni hala, penelpon bisa. Hah? Edisi itulah bang.